একজন মানুহে আসলে আমাৰ নিজৰ শৰীৰটোক ভাল পাব লাগে তুমি যদি নিজৰ শৰীৰটোকে যদি ভাল পাব নাজানা তুমি জীৱনত কাকো ভাল পাব নোৱাৰা সবচে দৰকাৰী বস্তু কাৰণ তুমিহে জানা তোমাৰ দুখৰ কথা সাপোজ তোমাৰ আজি কিবা দুখ লাগিছে মনত সেই দুখৰ কথাখিনি তুমি কাবাক কৈ আছে বহুত মানে এনেকুৱা আছে নহয় যে মোৰ এইটো হৈছে আমুক তামুক লাভ 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 ইমানেই বকে কিন্তু সেই মানুহজনী ইমান কোনো ভাবি নাযায় যে ওচৰত থকা মানুহজনী তাইৰ দুখখিনি কথা তাই কেনেবাকৈ উপলব্ধি কৰিব পাৰিছে নেকি সেইটো বুজি নাপায় কাৰণ এখন পৃথিৱীত প্ৰত্যেকৰ দুখ আছে চবৰে দুখ আছে গতিকে এইটো নহয় যে সেই মানুহজন বা সেই মানুহজনীয়ে জীৱনৰ শেষ দুখখিনি সেইটো কেতিয়াও নহয় সেই গতিকে মই যিটো কথা কৈছিলোঁ তোমাৰ সেই গতিকে আচলতে প্ৰত্যেক মানুহৰ এটা আচলতে নিজস্ব এটা চিন্তাধাৰা থাকে আৰু সময়ৰ লগে লগে তেওঁলোকৰ সলনি হৈ যায় আপোনাৰ দুখ আছিল নেকি জীৱনত দুখটো প্ৰত্যেক মানুহৰ থাকে দুখ সুখ সেইটোতো জীৱন লাইফ জীৱনটো এটা গ্ৰাফ এই আহে এই যায় আপ ডাউন হৈ থাকে